আমনিয়া হলো মাজনী মাজনী এফালে আছো ন কি হ'ল মা মোক অকণ উঠাই দেছো ন ইমান কঁকালটো বিষ মোৰ লাহে লাহে ৰবা কোৱা এতিয়া হেৰি নহয় শুনচোন সেই কালি পেহীয়ে ফোন কৰিছিলে তোক চাবলৈ বোলে পেহীহঁতৰ গাঁৱৰ ফালে কোনোবা ল'ৰা এটা আহিব হেনো তোক বোলে বাটত ক'ৰবাত ল'ৰাটো দেখি পচন্দও কৰিছিলে এই পেহীজনীৰ যে কাম নাই মই কিমান কম তোমাক এৰি মই বিয়া নহওঁ বুলি এতিয়াই তই তেনেকৈ ক'লে নহ'ব নহয় ময়ো দেখিছোঁ দেহাটো দিনক দিনে এনেকুৱা হৈ আহিছে তোক এটাৰ লগত কোনোবা ভাল চাই ল'ৰা এটাৰ লগত গোটাই ল'ব পাৰিলে ময়ো শান্তিৰে মৰিব পাৰিম তই বিয়া হ'ব লাগিব তই পেহঁতৰ মাকহঁত আহিব বোলে এইকেইদিনতে কাইলৈ আহিব নেকি পেহীয়ে কৈছিলে মোকো সেইটো কাৰণে তই কাইলৈ এটা কাম কৰিবি কাইলৈ স্কুলৰ পৰা তই ছুটি লৈ ল'বি দেই তোক মই আজিয়ে কথাটো কৈ থ'লোঁ আৰু আলহী আহিব অকণমান কিবা এটা যা যোগাৰ কৰ মই বিয়া নহওঁ মা মই এতিয়াই কৈছোঁ তোমাক হ'ব হ'ব সেইবোৰ কথা বাদ দিয়া এতিয়া মই তোমালৈ দৰৱ আনোগৈ মা দৰৱখিনি খাব হ'ল নহয় তুমি দৰৱখিনি খাই ল'বা দেই ইয়াতে থৈছোঁ হ'ব থ যা মই স্কুললৈ ৰেডি হওঁগৈ কাইলৈ ছুটি ল'বি দেই তোক মই ক'লোঁ আকৌ কিমাননো দৰৱবোৰ খাবি আৰু খাই খাই কিবা আমনি লাগি গৈছেগৈ খাবতো লাগিবই আৰু The next day. ইমান ভোকত গাড়ীখনো আনিব নোৱাৰিলে খোজকাঢ়ি ভৰি বিষ হয় দেই ড্ৰাইভাৰক থৈ আহিছোঁ বুলিহে গাড়ীতে কি যে ভোকত জেগাবিলাকলৈ পঠিয়াইছে আমাৰ ঘৰে তাৰ কাৰণে ওলাব ওলাব কাৰণে আহিছোঁ কিন্তু বেলেগৰ কাৰণে মই নাহিলোঁ হয় তাৰ কথা পেলাব নোৱাৰি আহিছোঁ আৰু ইয়াতে ল'ৰা আৰু কেনেকুৱা হ'ব বা সংগজনী এইটো এনেকৈ ঘৰ পাইছোঁহি অঁ হয় চাগে লোকেশ্যনটো এইখিনিতে কৈছে ঘৰত কোন আছেনো এই তেনেকৈ জুপিন থাকিও ভাল নেদেখে নহয় মাতি দিয়া বান্ধি আছে কোননো আপোনালোক পালেহি আহক আহক বাটত একো অসুবিধা হোৱা নাই নহয় নাই আহক আহক আমাৰ পেহীয়েক নাহিলে নেকি দেই তেখেতৰ কিবা বোলে এফালে যাবলগীয়া হয় মাজনী বহা ইমান গৰম পৰিছে ফেনখন দিম নেকি অকণমান দি দিন ভালে পালোঁ হয় ৰবা মানে বহাচোন তুমি দেই মই ফেনখন দি লওঁ আলহী আহিছে মোৰ দেই এতিয়া কাৰ ঘৰ হয় আমাৰ ওচৰৰে এই ওচৰৰ বোৱাৰীজনী ভাগৰ ইয়াতে থাকে মোৰ লগতে খেলি আমাৰ মাজনীও স্কুললৈ যায়গৈ যে মোৰ লগত দেখিছানে কাৰেণ্টটো গ'লেই আমাৰ ইয়াত আকৌ কাৰেণ্টটো বৰ প্ৰব্লেম বৰ দিগদাৰ দিয়ে পাই তাকে যিহে আপোনালোকৰ জেগাবোৰ আৰু ইমান ভোকত বুলি ভবাই নাছিলোঁ ন উপায় নাই এনেকৈ সোমাই আছোঁহি এইবোৰ আৰু চৰকাৰে নেদেখেই আমাৰ ৰাস্তা পদূলিবোৰ কি কৰিব আৰু তাকে এনেকুৱা জেগাটো যে মানুহ থাকে মই আজিহে গম পাইছোঁ দেই অকণ ভিতৰৰ পৰা আহোঁ মাজনী কি কৰিছোঁ আমি যাওঁ মাজনী জেগাডোখৰত আমাৰ দাদাই ছোৱালী পচন্দ কৰিলেহি দেই হয় দেই চিকতা কেনেকৈ যে আমি বহিছোঁহি ন এতিয়া সঁচাকৈ। আমাৰ লগত যে আকাশ পাতাল পাৰ্থক্য আৰু সেই আগতে শিৱসাগৰ ছোৱালীজনীয়ে চোৱা জেগাডোখৰ ভাল আছিলে কেনেকুৱা জেগাডোখৰ সি আকৌ ইয়াতে পচন্দ কৰি থৈ গ'ল এতিয়া নাহিলেও উপায় নাই এতিয়া মাক হ'লেও যেতিয়া ল'ৰালেতো আৰু চাবহিয়ে লাগিব নিলওঁ ৰহ তাৰপিছতহে উলিয়াম পানী দে আমাৰ ছোৱালী এয়াই দেই হয় নেকি হেৰি কি ফিল্টাৰ ইউজ কৰিছা বাৰু পানীটো মই যি টি পানী খাব নোৱাৰোঁ আকৌ বৰ গোন্ধ পাওঁ দেই আজি কাৰণে খাই চাওকচোন আমি ফিল্টাৰ নকৰাকৈ পানী খাওঁ পিছে তুমিয়ে ন আমাৰ ল'ৰা পচন্দ কৰি থোৱা গৰাকী এই পেহীয়েকে কৈছিলে
আপোনাৰ ল'ৰাই বোলে আমাৰ এইক বোলে বাটত ক'ৰবাত দেখি স্কুল যাওঁতে বাটত ক'ৰবাত দেখি বোলে পচন্দ কৰিলে Oh my God. ফোন কৰি আছে আকৌ তাকে মোৰ এজনীয়ে ছোৱালী আৰু তাকে আমাৰ ল'ৰালৈও ছোৱালী ঢেৰ প্ৰস্তাৱ আহি আছে কিন্তু মইহে হাঁহ কৰা নাই সি আকৌ ইয়াত দেখি চাই আহি পেলাই ক'লে যদি ইমান ছোৱালী আহি আছে বিয়াখন পাতি পেলালে হয় মোৰ ওচৰলৈনো কিয় আহিছে তেনেকৈ ক'ব নাপায় নহয় মাজনী তেনেকৈ নকবি আকৌ যা আলহীলৈ চাহ একাপ বনাকে যা যা মই কথা পাতিম যা বোলে অলপো মন যোৱা নাছিলে ল'ৰাই জোৰ কৰি পঠিয়াইছে আকৌ কিনো ছোৱালী এজনী পচন্দ কৰি গ'ল বোলে সি এতিয়া ডুবাইত থাকে মানে আমাৰ ল'ৰা সি পচন্দ কৰি থৈ গৈছে যে এবাৰ হওঁতে মোক সেইকাৰণে আঙুঠি চাঙুঠি বোলে এটা পিন্ধাই থৈ আহি পেলাই ক'লে আৰু আহি পেলাই ডাইৰেক্ট বিয়াহে কৰিবহি আৰু আপোনালোকে আমাৰ ছোৱালীৰ কথাত বেয়া নাপাব দেই মই তাইক বুজাম বাৰু মই মানে মোৰ ছোৱালীজনী আপোনালোকৰ ঘৰলৈ বিয়া দিব পাৰিলে মই আৰু সুখী হ'ম আৰু বেয়া চেয়া নাপাব আৰু হেৰি তেনে চিধা চিধি কথালৈ আহোঁ আৰু এতিয়া আপোনাৰ ছোৱালীক বিয়া দিব এতিয়া কি দিব পাৰিব আমাক What? কি দিব পাৰিব মানে মোৰনো আছে কি আৰু ছোৱালীজনীৰ বাহিৰে মোৰ খেতি মাটি অলপ আছে আৰু সেয়াকে বিকি আৰু যি পাৰোঁ দিম আৰু LIC এটাও আছে তাইৰ নামত সেইটো তাইয়ে আৰু মোৰ যিখিনি আছে সকলোখিনি তাইয়ে আৰু গতিকে সেয়াই দিব পাৰিম আৰু বেছিকেতো দিবলৈ আৰু নাই আমাৰ সামৰ্থ্য নে মই বাকীবোৰ বিয়া কেঞ্চেল কৰি এই লগতে ফিক্স কৰি দিওঁ আৰু আজিয়ে পাৰিলে আঙুঠিটো পিন্ধাই থৈ যাওঁ আৰু আমাক বোৱাৰী বনাই থৈ যাওঁ ন অঁ দেখি যে ক মানুহ পঠিয়ালে আৰু এইবোৰ কি দিব মানে যৌতুকৰ কথা পতা নাইতো আৰু মোকতো তাহাঁতি চাবলৈহে আহিছে বিয়া ফিক্স কৰি যাম বুলি ক'লে যে আঙুঠি পিন্ধোৱা কথা ভাবিলে হে Oh my God. তোমালোকে কি কথা আলোচনা কৰি আছা মই সকলো শুনিছো আৰু এটা কথা মই এইবিলাক কথাত একমত নহয় আৰু আপোনালোককো কৈছো যদি মোক বিয়া কৰাবলৈ মন আছে নহয় তেতিয়া যৌতুকৰ কথা নেভাবিব আৰু এটা কথা আপোনালোকে শুনি লওক যদি আপোনালোকক বোৱাৰী লাগে তেতিয়া যৌতুকৰ কথা পাহৰি যাওক যদি যৌতুকৰ কথা ভাবিছে তেতিয়া ইয়াৰ পৰাই যাব পাৰে কি কথা আজিকালি মানুহেও যৌতুকৰ কথা তই মনে মনে থাক তই কি কথা ক'বলৈ আহিছ মই এওঁলোকৰ লগত কথা পাতিছোঁ নহয় মই এওঁলোকৰ কথা দিছোঁ যে তোক মই এওঁলোকৰ ঘৰলৈকে বিয়া দিম গতিকে তই বিয়া হ'বই লাগিব তই একো নামাতিবি মনে মনে থাক মা তুমি নুবুজা কিয় এওঁলোকে বোৱাৰী বিচৰা নাই যৌতুক বিচাৰিছে আপুনিও শুনক আজিকালি যৌতুক লোভ কৰি বিয়া নকৰায় আপুনিও এগৰাকী মা হয় কথাষাৰ ভাবি চাব ঠিক আছে তেনে মোৰ ল'ৰালৈও ছোৱালীৰ অভাৱ নাই এনেও ডিউটিকে আছে হয় নাই বাৰু গাড়ী দিব টকা দিব চব দিব ব'লা ব'লা ইয়াত টাইম ৱেষ্ট কৰি লাভ নাই ব'লা ব'লা ৰ'ব আপোনালোক উঠিলে যে আপোনালোকে বেয়া নাপাবচোন এই কথাত আহক বহকচোন মই আপোনালোকক কথা দিছোঁ নহয় মোৰ ছোৱালীক আপোনালোকলৈ বিয়া দিম বুলি আহক বেয়া নাপাব আপোনালোকে দেই মই আপোনালোকক হাতযোৰ কৰিছোঁ আহকচোন আহক ঠিক আছে আমি ল'ৰাৰ লগত ফোন কৰি পেলাই আপোনাক জনাম বাৰু আৰু ইমানো অপমান সহ্য নহয় আৰু যাওঁগে Goodbye. তুমি কি কথা দিলা বাৰু তেওঁলোকে মোক ভাল পোৱা নাই নহয় তেওঁলোকে যৌতুকহে বিচাৰিছে আৰু শুনা যদি যৌতুকবোৰ লৈ তাহাঁতি মোক মাৰি পেলাই তেতিয়া তুমি কি কৰিবা কোৱাচোন তেওঁলোক যৌতুক লোভী হয় মা যৌতুক লোভী হয় দে মাজনী মই এতিয়াহে কথাটো ভাবিছোঁ মই ভাবিছিলোঁ তোক আৰু তেনেকুৱা এখন ধনী ঘৰলৈ দিম তোক সুখ হ'ব ময়ো শান্তি পাম মই তোক তেনেকৈ ধনী ঘৰ দি পেলাইতো এদিনো কষ্ট নোহোৱাকৈ থাকিব পাৰিবি খাব পাৰিবি বুলি এনেকৈ ভাবিছিলোঁ আৰু হ'ব মই এতিয়াহে বুজি পাইছোঁ তই এটা কাম কৰচোন তই হেৰি কৰ পেহীলৈ মোক ফোনটো লগাই দেচোন মই পেহীক কৈ দিওঁ যে বিয়াখন কেঞ্চেল মই তোক বেলেগ তোক বুজি পোৱা তোক মৰম কৰা এনেকুৱা এখন ঘৰলৈহে তোক বিয়া দিম মই তেনেকুৱা এখন ঘৰ চাই বিয়া দিম হে তই চিন্তা নকৰিবি দে মোৰে ভুল হৈছিলে তই পেহীলৈ মোক ফোনটো লগাই দে মই ফোনটো কৰি কৈ দিওঁ যে বিয়া কেঞ্চেল মা কৰি দিবা হেল্ল' তই শুনচোন তই সেই মানুহ ঘৰক কবি যে আমাৰ ছোৱালীজনী হাতৰ লেখীয়া যৌতুক লোভী মানুহ ঘৰলৈ নিদিওঁ হে মই ভাল এখন ঘৰলৈহে দিম দেই তই কথাটো জনাই দিবি মই বিয়া নিদিওঁ আৰু তেওঁলোকক আমাৰ ঘৰলৈ আহিবলৈ মানা কৰিবি হ'ব দে এতিয়া অঁ লাগিলে যৌতুক লোভী মানুহ ঘৰলৈ নিদিওঁ দেই লাগিলে ঘৰখন দুখীয়াই হওক মানে মানুহখিনি সদায় মৰম চেনেহ বোৱাৰীজনীক নিজৰ ছোৱালীৰ নিচিনাকৈ ভবা এখন ঘৰহে মই তোক এনেকুৱা এখন ঘৰলৈহে বিয়া দিম তই চিন্তা নকৰিবি দে হ'ব দে